পোনপ্ৰথমে আমি গোটেই এই নৱজ্যোতি তেওঁৰ ফেমিলি মেম্বাৰ যিমান আছে তেওঁলোকক আমি আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ হৈ বড়ো জাতিৰ হৈ আমি দুখ প্ৰকাশ কৰিছোঁ আৰু এই যি দুৰ্যোগৰ সময়ত এতিয়া যি পৰিৱেশত আছে ইয়াৰ ক্ষেত্ৰত আমি যি সহায় আমি আগবাঢ়ি পাৰোঁ এইখিনি যে আমি শ্ৰমদান দি নিখিল বড়ো ছাত্ৰ সন্থাৰ ইয়াত যিহেতু আমি 150জন প্ৰজাতি দল আমি 100 অন গ্ৰাউণ্ডত কাম কৰি আছে আৰু বাকী 50জনে আমাৰ খানা যোগান কৰা ৰান্ধনি টিম আৰু মেডিকেল এমাৰ্জেঞ্চি টিম আৰু ভিডিঅ'গ্ৰাফী ফটোগ্ৰাফী টিম আমাৰ ইয়াত ঘূৰি আছে ছাৰ্ভে টিম এটা আছে তেওঁলোকে যোৱাকালি আপোনাৰ জনোৱা মতে তেওঁলোকে ইয়াত ঘৰত খবৰ কৰি আজি আহি তেওঁলোকে আমাক পৰিৱেশটো জনাইছে আৰু আমাক তৎক্ষণিকভাৱে এই ঘৰত মানে আহিবলৈ আমি সুযোগ পাইছোঁ আৰু এইটোৱে যে আমি নিখিল বড়ো ছাত্ৰ সন্থা এই যিটো পৰিৱেশ যি মাছগাঁও প্ৰজাবস্তি আৰু নেপালী কুটিৰ ওচৰত যি আমাৰ বিহুবৰ অঞ্চল তাত যি চাইটিং খেতি যি জেগা আছে তাই গাঁও আছে তো এইবোৰ অঞ্চলত আমি যোৱাকালিলৈকে কৰিলোঁ আৰু আজি যিটো চন্তক যি বাজাৰ এৰিয়া এইখিনি অঞ্চলত যেনেকুৱা এটা পৰিৱেশ সেইটো মানে বহুত দুখ লগা আৰু গোটেই পৰিৱেশটো মানে এতিয়া যিহেতু বহুত মানে ক্ষতিকাৰক হৈছে ইয়াৰ ক্ষেত্ৰত যাতে আমি আহ্বান জনাওঁ যে অসম চৰকাৰে অধিক মানে ইয়াত সহায় কৰিব লাগিব যিহেতু থকা মেলা খোৱা মেলাবিলাক আপোনাৰ নিজৰ ফালৰ পৰা কৰি আছে হয় আমাৰ যিটো কেম্প আছে সেইটো বেছ কেম্পটো হ'ল আমাৰ ৰদৈ পুখুৰীত তাত এটা কমিউনিটি হল আছে আৰু এনে ফিছপুৰীত মানে এটা আনইউজ মানে স্কুল আছে তাত আমি কেম্প পাতিছোঁ আৰু আমাৰ খবৰ কৰিছে নেকি প্ৰশাসন মানে আমাৰ লোকেল পঞ্চায়তে আমাক খবৰ কৰিছে আৰু লোকেল পঞ্চায়তৰ পৰা আমাক মানে সদায় খবৰ লৈ আছে আমাক মানে জল জীৱনৰ যিটো ছাপ্লাই তাত ওচৰত আছে তেওঁলোকে তাৰ পৰা আমাক মানে ৰান্ধিবৰ কাৰণে ভাল পানী তেওঁলোকে ছাপ্লাই দিছে আৰু আমি তাৰ পৰা পানী যোগান কৰি আছোঁ আৰু বাকী গাঁৱৰ মানুহসকলে আমাক আদৰি জনাইছে আৰু তেওঁলোকে দিনে দিনে খবৰ লৈ থাকে যে কিবা অসুবিধা হৈছে নেকি তো ইয়াৰ কাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থা মানে বহুত মানে আমি ইয়াত হস্পিটেলিটি যি এটা আমাক যে আদৰি জনাইছে সেইটো আমাক মানে বহুত এনকাৰেজ কৰিছে আৰু এই এনকাৰেজমেণ্টটো লৈ আমি যাতে দুৰ্যোগৰ সময়ত মানুহ সহায় কৰিব পাৰে এইখিনি কাম আমি কৰি যোৱাৰ কাৰণে আমি সংকল্পবদ্ধ